আমাৰ যোনখিনি অসমৰ নৰ্থ ইষ্টত যিমান সাপ আছে ন গোটেইখিনি মানে বিষাক্ত নহয় হা যদি শুনিব কৈছে এনেকুৱা সাপ যদি ঘৰত সোমাই হা কেতিয়াও মাৰিব নিদিবা বুজিছানে কাৰণ নহ'লে তোমালোকে এইবিলাক পিছলৈ চাবলৈ নাপাবা নাইকিয়া হৈ যাব হা এটা কপাইতে টিংকেট পি আছে তেজ বেন্দাত এই ধুন্দুলি পেটি নহয় সদায় ধুন্দুলি পেটি বুলি কয় না কিহত দুখ পালে ধুন্দুলি কুম বুলি কয় অসমীয়াত এৰা নন ভেনামাছ স্নেক হয় এটা ভেনম নাথাকে কিহত দুখ পালে দুখ পালে এই তোমালোকে কি কৰিবা এতিয়া এটা ৰেস্কিউ মানে ৰিলিজ কৰি দিয়া যাব এতিয়া মানে খালি ট্ৰিটমেণ্টটো কৰি দিবা খালি মানে কষ্টত আছে বাৰু আপটো দুখ পোৱা আছে নি অকমান দুখ পাইছে এই দুখ ইয়াত পাইছে চোৱা তই দেই মানে এনেকৈ মাছৰ নিচিনাটো চাল